মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ স্কিম, ৰাজ্যৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ স্কিম আৰু বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত স্কিম চলি আছে। জনসাধাৰণৰ উন্নয়নৰ বাবে মাননীয় মোদী ডাঙৰীয়াই যেনেকৈ সবকা সাথ সবকা বিকাশ Pramod Boro, welcome. Chandan Brahma, welcome. Pramod Boro, welcome. Chandan Brahma, welcome. Chandan Brahma, welcome. BJP long live. UPPL long live. SJP long live. बयनिबो आंगोनिबो आंगो UPPL राजखान्थि हान्जानि आफादगिरि एबा बड'लेण्डनि मानव गेदेर चिफ मुस्रि प्रमोद बर' मानगोनां बिथां आरो बेवहायनो जोंहा स्टेजआव नुजाफैनो हानाय बड'लेण्डनि मानव गेदेर EM दिगन्त बरुवा मानगोनां बिथां, जोंनि मानगोनां MCLA बिथां, आबुनि तामुलपुर समष्टिनि मानव गेदेर MLA सन्दी बसुमतारी बिथां आरो गोबां ज्येष्ठ UPPL BJP AJP दলৰ सम्मानीय नेतृत्वस्থানীয় ব্যক্তিসকল আৰু এই সমগ্ৰ অঞ্চলৰ মোৰ শ্ৰদ্ধাৰ আই বাইসকল, দাদা ভাইসকল সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা মই প্ৰথম আপোনালোকক জ্ঞাপন কৰিছোঁ। নিশ্চয় আপোনালোকে শুনিছিল যে চন্দন ব্ৰহ্ম প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলৰ যোৱা 12 তাৰিখ দিনাখন যোগদান হ'ল তথা জইন হ'ল। আৰু আজিকালি লগে লগে যিটো ছ'চিয়েল মিডিয়া বা আমাৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া আপোনালোকে পাইছে, নিশ্চয় जोंनि आइ आफा रायजो राजाया नुदोंमोन बा सोरबाया खोनादोंमोन जे BPFनि सासे भाइस प्रेसिडेन्ट एबा दैदेनगिरिया UPPL राजखान्थि हान्जायाव फैबाय होननानै। दा UPPL हिसाबै दिनै आङो बे ओनसोलनि आइ आफा रायजो राजा नोंथांमोनजों नुजाफैनो मोननानै आंनि गोसो सिंनि मोजां मोननाय आरो गोजोननायखौ आङो गिबियाव नोंथांमोननो जासिहरो। अहा लोकसभा निर्वाचन এই নির্বাচন অকল নির্বাচন নহয়, এই নির্বাচন সমন্বয়ৰ নির্বাচন, এই নির্বাচন শান্তি সম্প্ৰীতি উন্নয়নৰ নির্বাচন, এই নির্বাচন আগন্তুক ভারতবর্ষ বিশ্বগুরু সৃষ্টি করার নির্মাণ করার নির্বাচন। এই নির্বাচন আমার সকলোৰে এটা আৰু ইয়াত বেলেগ চিন্তা কৰাৰ কোনো কাৰণ নাই। তৃতীয়বাৰৰ কাৰণে মোদী ডাঙৰীয়াই আমাৰ দেশখন পৰিচালনা কৰিব। অকল তৃতীয়বাৰৰ কাৰণে নহয়, যিটো বিশ্ববাসীয়ে আজি দেখিবলৈ পাইছে আৰু আমিও এজন এজন ভাৰতীয় নাগৰিক হিচাপে যিটো আমি অনুধাৱন কৰিব পাৰিছোঁ, তেখেতৰ চিন্তাধাৰা উন্নয়ন বিভিন্ন দিশত তেখেতৰ যিটো দৃষ্টিভংগী চিন্তা শক্তি সেইটো আমি নিজে নিজে সকলোৱে অনুমান কৰিব পাৰিছোঁ আৰু চুব পাৰিছোঁ। তো গতিকে তেনেকুৱা ব্যক্তিক তৃতীয়বাৰ চতুৰ্থবাৰৰ কথা নহয়। তেখেতে যিমান দিনলৈকে দেশখন পৰিচালনা কৰাৰ কাৰণে তেওঁৰ যিটো শাৰীৰিকভাৱে যিটো সক্ষমতা যিমান দিন থাকিব, তেনেকুৱা ব্যক্তিক আমাক প্ৰধানমন্ত্ৰী হিচাপে নহয়। মূল কথাটো তেনেকুৱা ব্যক্তিয়ে যেতিয়া দেশখন সন্মুখত থাকি পেলাই যেতিয়া নেতৃত্ব দিব, তেখেতৰ অধীনত ৰাজ্য চৰকাৰ হিচাপে এখন ৰাজ্য যথেষ্ট সবল হিচাপে আমাৰ ৰাজ্য আমাক নেতৃত্ব দিব পাৰে। তদ্ৰুপ আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৰে আমাৰ প্ৰিয় নৱপ্ৰজন্মৰ প্ৰেৰণাৰ প্ৰতীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি এই ৰাজ্যখন কেনেকৈ নেতৃত্ব দিছে এই কথাটো পুনৰ দোহাৰিবলগীয়া নাই। আজি যথেষ্ট আমি শান্তি সম্প্ৰীতিৰ মাজেদি ইয়াৰ আমি বসবাস কৰিব পাৰিছোঁ। এইখিনিত আৰু এটা কথা মই জোৰ দি পেলাই ক'ব বিচাৰিছোঁ, बेखिनियाव आरो आं मोनसे बाथ्रा दादेरनानै आरो बोलो होनानै बुंनो लुबैदों। बे बाथ्राया जाहैबाय दिनै बे समावहाय जों मा मोनदों, गामाखालिनि इलेक्शनाव विशेष बड'लेण्ड ओनसोलाव प्रत्येक इलेक्शनाव
मोनसे बहाय आवाज मोनसे बहाय भुल बुजाबुजि सृष्टि जायोमोन आरो बे भुल बुजाबुजिया मामोन बर' अनाबर जाति विभाजन এটা প্রত্যেক নির্বাচনত এটা আওয়াজ এটা স্লোগান এটা পরিবেশ এটা পরিস্থিতি আমি পাইছিলোঁ কিন্তু আজি আমার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ নেতৃত্বত এনডিএ যেটো মিত্ৰজোঁট তথা আজিৰ আমাৰ যেটো নিৰ্বাচনৰ যেটো পৰিচালনা এই যেটো জাতিভেদ জাতি বিভাজন এই জাতি বিভাজন এই বড়ো অনাবৰ এইবাৰ নিৰ্বাচনৰ পৰা এইটো আজি নাইকিয়া হ'ল আৰু ইয়াৰ কাৰণে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতসকলক ধন্যবাদ জনাই এই নিৰ্বাচনৰ দ্বাৰা যেটো বড়ো অনাবৰ কমিউনেল পলিটিক্স তথা সাম্প্ৰদায়িক ৰাজনীতি শেষ হ'ল ইয়াৰ কাৰণে তেওঁলোকৰ যেটো নেতৃত্ব তেওঁলোকৰ যেটো পৰিচালনা এই কথাটো আমি সকলোৱে অনুভৱ কৰিব পাৰিছোঁ স্বীকাৰ কৰিব পাৰিছোঁ ইয়াৰ কাৰণে তেখেতসকলক আমি সকলোৱে ডাঙৰকৈ হাত চাপৰি মাৰি পেলাই আজি এই সভাৰ পৰা তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই জগত বিধিৰ বাখ্যামন এজনী বদলি অঞ্চল বড় অনাবড় সাম্প্রদায়িক রাজনীতি কমিউনেল রাজনীতিया देग्लायनि बे बिसायख'थिनि गेजेरजों जोब्बाय এইটোই আমার লাগে যে বড় অনাবড় কৰি পেলাই খেতিয়াও অনাবড় ডাঙৰ হ'ব নোৱাৰে বড় ডাঙৰ হ'ব নোৱাৰে আমি বহু সময়লৈকে পিছুৱাই গৈছিলোঁ এই পৰিৱেশটো এইবাৰ মুক্ত পৰিৱেশ আমি পাবলৈ সক্ষম হওঁ আৰু এই গোটেই পৰিৱেশটো আমাৰ অঞ্চলত এটা সমন্বয় তথা এটা মেনেজমেণ্ট বুলি যিটো কোৱা যায় এইটো পৰিচালনা যে কৰিব পাৰিছে এই পৰিচালনাৰ পৰা বদলেন বাকীৰ হৈ আমাৰ দলৰ সভাপতি তথা বদলেনৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও এইটো কাৰণে ধন্যবাদৰ পাত্ৰ তেখেতৰ কাৰণেও ৰাজহুৱাভাৱে আমি এটা ডাঙৰকৈ হাত চাপৰি মাৰিব ভাল পৰিৱেশ গঢ়িবলৈ হ'লে বহুত কঠোৰ পৰিশ্ৰম কঠোৰ চিন্তাধাৰা বহুতো প্ৰয়োজন হয় বেয়া পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে চিধাকৈ বেয়া কথা কৈ দিলে কৰিব বেয়া হ'বলৈ 5 মিনিট সময় নালাগে কিন্তু এই বেয়াটো ভাল কৰিবৰ কাৰণে বহুত যুদ্ধ সময়ৰো প্ৰয়োজন হয় তো এনে এই পৰিস্থিতি অহা নাই বুজা পৰা সমন্বয় এটা বিবেক বিবেচনা रणकौशल বুলি যেটো কোৱা যায় म्हणजे खायदा बुद्धिनि गेजेरजों मेलेम बाहायनानै कठोर साननायनि गेजेरजों जोंनि गेजेराव बे परिबेसा परिस्थितिया दिनै फैदों दिनै आरोबाव जोंहा खाफाल गोनां जोंनिनो दैदेनगिरि बर्तमान जोंनि आसाम एसेम्ब्लिनि অসম বিধানসভা আমাৰ সকলোৰে শ্ৰদ্ধা অধ্যক্ষ তথা স্পিকাৰ আমাৰ সকলোৰে প্ৰিয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াও এই মুহূৰ্তত আমাৰ মাজত আহিছে তেখেতক আমি সকলোৱে এটা ডাঙৰ হাত চাপৰি মাৰি পেলাই আদৰণি জনাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ কাৰণ তেখেতৰ সমষ্টি পানীৰ হিচাপে আছে তেখেততো পানীৰ সমষ্টিৰ আমাৰ বিজেপিৰ বিধায়কেই হয় আপোনালোকে ওচৰৰ পৰা সদায় পাই থাকে ইয়াত আৰু মই বেছি ক'বলগীয়া নিশ্চয় আৰু প্ৰয়োজন নাই যিয়ে নহওক আৰু মই বেছি দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই যেটো মিত্ৰজোঁট তথা এনডিএ 14খন আসন অসমত ইতিমধ্যে 19 তাৰিখ দিনাখন যেটো আমাৰ 5খন লোকসভা উজনি অসমত নিৰ্বাচন হৈ গ'ল 5খনৰ 5খন ইতিমধ্যে বিজেপি দলে জিকিছে এই দেখা পায় মোনবাৰীৰ মোনবা লোকসভায়া দাখিল প্ৰথম পৰ্যায়া বিজেপি দেখা পায় দ্বিতীয় পৰ্যায় 26 তাৰিখত যে জানিব না বেছ 26 তাৰিখত বহাই আৰু কোনো সভা বিপিএ কংগ্ৰেছ ইয়াত কোনো হিচাপে নাই সিং সাবাৰ দিয়া বয় 100% বিজেপিনিफ्राय বহাই দেখানায় খাটাং দিলীপ শইকীয়া ডাঙৰীয়া আমি নতুনকৈ আৰু পৰিচয় দিবলগীয়া নাই 5টা বছৰত তেখেতে সমগ্ৰ সমষ্টিবাসী ৰাজ্যৰ কাৰণে বা আমাৰ ৰাজ্যৰ কাৰণে যেনেকুৱা তেখেতে সমন্বয় উন্নয়ন বিভিন্ন দিশত এই আমাৰ অঞ্চলৰ সমস্যাৰ কথা
সংসদৰ মজিয়াত যেনেকৈ আমাক দায়িত্ব লৈ পেলাই তেখেতে কাম কৰিছে এই কথাটো আমি কোনো কাকো দোহাৰিবলগীয়া নাই। গতিকে এতিয়া কথা হ'ল জিকিব না নাই এই কথাটোতো পাতিবলগীয়া নাই, কেতিয়াবাই জিকিছে। এতিয়া কথাটো হ'ল মাৰ্জিন, কিমান মাৰ্জিনত আমি দৰং ওদালগুৰি নতুন নাম পূৰ্বত আমাৰ যিটো মংগলদৈ আছিল এইটো এতিয়া দৰং ওদালগুৰি নামাকৰণেৰে দুয়োখন জিলাক সন্মান দি পেলাই যিটো সমষ্টি হ'ল দৰং ওদালগুৰি সমষ্টিৰ পৰা দিলীপ শইকীয়া ডাঙৰীয়াক মোদীজীক আৰু শক্তিশালী কৰিবৰ কাৰণে আমি কিমান ভোট মানে কিমান লাখ আমি ব্যৱধানত তেখেতক জিকাম এই কথাকে এতিয়া ক'ব লাগে। এতিয়া যিটো হিচাপ নিকাচ দেখিছে কমেও 4 লাখ ভোটৰ ব্যৱধানত দিলীপ শইকীয়া ডাঙৰীয়াই জিকিব পদমটো লৈ পেলাই। জোৰদাৰভাৱে কাম কৰিব লাগে। এতিয়া হাজাৰৰ কাম নাই, 50,000 60,000 পাবনে নাই, মাৰ্জিন কিমান হ'ব, লাখত মাৰ্জিন একদম স্পষ্ট কথা। তদ্ৰুপ কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ UPPL দলৰ প্ৰাৰ্থী তথা বৰ্তমান বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়া ট্ৰেক্টৰৰ ছবিত তেখেতেও 4 লাখ ভোটৰ ব্যৱধানত জিকিব। ফণীভূষণ চৌধুৰী ডাঙৰীয়া যিটো বৰপেটা সমষ্টি, এই বৰপেটা সমষ্টিৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া AGP আৰু ধুবুৰীত জয়নাল ডাঙৰীয়া তেখেতেও AGPৰ 2খন চিটত বিপুল ভোটত তেখেতসকলেও জিকিব। এতিয়া কথাটো হ'ল 14খন চিটত 14খন NDA দখল কৰাটো খাটাং, ইয়াত আৰু কোনেও ওচৰত আহিব নোৱাৰে। বিশেষ परिस्थिति दा ओंखायनो गोरोन्थि खालामनांगौ गैला। खौसेथिनि बाथ्राया जोबोद गोनां। समया दाबि खालामदों, जायफोर दिनै गोनो गोथो सिन्था खालामदों बे बिथांमोनखौ आं खावलायलांनो लुबैयो, बहाय लाजिनाय उसुबिदा मोननायनि खोथा गैया। जे जों BPFमोन बोरै UPPLआव फैनो बे खोथाखौ आं गेजेरावनो बुंलांनोसै। बहाय उसुबिदा मोननाय लाजिनाय आखुथिखौ जानांगौ जेबो गैया। फै जों मुक्त भाबै जोङो ज' खौसे थालायनानै जोंनि भबिष्यतखौ जों मोजाङै दानानै दाफामनानै लानि। खौसेथिया जोबोद जोंनो गोनां। बे बाथ्राखौनो बुंनानै फैगौ बिसायख'थि আগন্তুক নিৰ্বাচন সকলোৱে সুস্থ মন শৰীৰ লৈ পেলাই যাতে আমি ভোটদান কৰিব পাৰি পদম ফুলত এই কথাকে কৈ পেলাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।